শিৱসাগৰ বান বিধ্বস্ত কৰা অঞ্চলত এইবাৰ আহিছোঁ পকী ঘৰ বনাবলৈ। প্ৰথম পকী ঘৰখন বনাম চন্তকৰ এগৰাকী অসহায় মাতৃ আৰু তেওঁৰ সন্তানৰ বাবে, যিখন ঘৰ বানে সম্পূৰ্ণৰূপে শেষ কৰি পেলাইছে। আপুনি আৰু ল'ৰাটো অকলে, আপোনাৰ স্বামী এই পৃথিৱীত নাই। 2015 চনত তেওঁ ঢুকালে ন? তুমি কিহত পঢ়ি আছা? মই নাইনত। তোমালোকৰ গোটেই বানপানী শেষ কৰি পেলালে? শেষ হৈ গ'ল পুৰা। পঢ়া টেবুল, পঢ়া কিতাপ চব শেষ কৰি পেলালে? কিতাপ এখনো নাই, চব গ'ল। যদি মই আপোনাক কওঁ আপোনালোকৰ বানে শেষ কৰি থকা ঘৰখন মই পকী ঘৰ বনাই দিওঁ, আপুনি সুখী হ'বনে? নিশ্চয়, যথেষ্ট সুখী হ'ম। বহুত কষ্টত আছে ন? বহুত কষ্টত আছো। এতিয়ালৈকে মই আনৰ ঘৰতে আশ্ৰয় লৈ আছো। ঠিক আছে। আৰু আপুনি যদি এইখিনি, মই বহুত দূৰৰ পৰা আহিছো, আপোনাক খবৰ পাই পেলাই বিশেষকৈ মই পঢ়া ল'ৰা ছোৱালী য'ত থাকে আমি পকী ঘৰ বনাই দিওঁ। মই আহিছো চন্তক চেংধৰা গাঁৱত এই অকলশৰীয়া মাতৃ আৰু পুত্ৰৰ বাবে ঘৰ বনাবলৈ। যিহেতু ল'ৰাটো নৱম শ্ৰেণীত পঢ়ি আছে, তাৰ ভৱিষ্যতৰ বাবে আমি এইখন পকী ঘৰ বনাব লাগিব। সম্পূৰ্ণ টীম সাজু হৈ আহিছো। আমি ঘৰখন বনাম বুলি আহিছো। এই ঘৰখন আমি বিভিন্ন ঠাইত বনাই থকা সেই পকী ঘৰবোৰৰ দৰে হ'ব। আৰু আহোঁতেই যোৰহাটৰ পৰা পকা খুঁটা, দৰ্জা বেৰ সকলোবোৰ লৈ আহিছো। গতিকে আহক প্ৰথমবাৰৰ বাবে বান বিধ্বস্ত হোৱা এখন ঘৰ পকীকৰণ কৰোঁ। এইখনেই হ'ল তেওঁলোকৰ বানে বিধ্বস্ত কৰা ঘৰখন। ঘৰ বুলিবলৈ বৰ্তমান একো নাই, মাত্ৰ এখন বেৰহে লাগি আছে। কোনো আপোনালোকৰ পুৰণা ঘৰখন তেনেকৈ থাকক, তাৰ আমি একো নকৰোঁ। আমি ঘৰটো অকণমান আগলৈ লৈ আহিম, ধুনীয়া কৰিম, চিন্তা কৰিব নালাগে। ভালকৈ থাকিব লাগিব আপোনালোক। যিমানখিনি বানপানী আপোনালোকক দুখ দিলে সেই দুখ নাইকিয়া কৰিবলৈহে আহিছে মিষ্টাৰ ভিতৰত। 24 পৰিছে, দীঘলে 24 ফুট হ'ব, বহলে 10 ফুট হ'ব। দুটা ৰুম হ'ব, বেক চাইডে পাকঘৰ হ'ব, আগ চাইডে বান্দা হ'ব। সেইটো চুকত খুটি পুট। আমাৰ বৰ্তমান আহিলে পোষ্ট মানে ঢেলাই পোষ্ট, লগতে দৰ্জা বেৰ। এতিয়া আমাৰ আৰু কেইটামান বস্তু আছে, ইটা, বালি, চিমেণ্ট, সেইবিলাক সকলোবিলাক আনিব। লগতে আমাৰ টিনপাতো পাই গ'লহি। এই টিনপাত পঠিয়াইছে গুৱাহাটীৰ পৰা। মোৰ দাদাজন অনলাইনতে আছে, তেওঁ কোনে কোনে মিলি পেলাই পঠিয়াইছে মই কৈ দিছোঁ। দাদা, হয়, আপোনালোকৰ টিনপাতখিনি পালোঁ দে, গুৱাহাটীৰ পৰা পঠাইছে ন? হয় হয় হয়। আপোনালোকৰ কোনে কোনে মিলি পেলাই পঠাইছে? আমাৰ একচুৱেলি মোৰ লগৰ হয় গোটেইকেইজন। এজন হ'ল ৰমেশ পাৰিক, এজন হৈ গ'ল আপোনাৰ চেতন পাটেদিয়া, জয় শৰ্মা, আচ্ছা, প্ৰণৱ তামুলী, এইবোৰ চব অমিতজিও আছে লগতে। আচ্ছা আচ্ছা, এইবোৰ চব 35 mm টিং ন? 0.35 mm টিং হয়। এই আপোনাৰ 8 ফুটীয়া হয়। 30 বাণ্ডেল পঠিয়াইছে ন? হয়, 30 বাণ্ডেল পঠিয়াইছে। ধন্যবাদ দেই, তেওঁলোকলৈ সকলোৱে ধন্যবাদ জ্ঞাপন কৰিব। গুৱাহাটীৰ পৰা এনেকৈ 5-6জন ল'ৰা লগ হৈ পেলাই 30 বাণ্ডেল টিং 35 mm পঠিয়াইছে। থেংক ইউ ছ' মাছ। আমাৰ সকলোবিলাক আনলোড কৰা হৈ গ'ল, এতিয়া খুঁটা পুতিব। কিন্তু তাৰ আগত আমি কিমান কি বস্তু লাগিব সকলোখিনি হিচাপ লৈ লওঁ। হিচাপ ভালকৈ কৰিলে নে? ইটা কিমান লাগিব? 1000 পিচ। তাৰপিছত টুকুৰা ইটা 100 চেফটি ন? বালি 100 চেফটি লাগিব। ৰেজিং কিমান লাগিব? 30 ফুট লাগিব। ৰেজিং 30 ফুট লাগিব ন? 30 ফুট। 3 গজাল 1 কেজি লাগিব। 1 কেজি। তাৰপৰা ৱাছাৰ 4 পেকেট মান লাগিব। 4 পেকেট লাগিব ন? চিমেণ্ট 15 পেকেট। ঠিকে হিচাপ দিছোঁ ন? একেবাৰতে আনিম মানে? একেবাৰতে আনিম, বাকীখিনি পিছত দেখা যাব। এইখিনি এতিয়া লৈ লৈছোঁ। মেইনলি আমি ইটা, টুকুৰা ইটা, বালি, ৰেজিং, 3 গজাল, ৱাছাৰ, চিমেণ্ট এইখিনি আনি লওঁগৈ। তাৰপিছত আমি বেলেগ বস্তু আনিম। আৰু এটা মেইন বস্তু থাকি গৈছে, আমি যিহেতু টিংটো আমি কাঠতে গজাল দিব লাগিব, সেইটোৱে দামী বস্তুৱে থাকি গৈছে। কাঠৰ হিচাপটো কওঁ, কাঠৰ হিচাপটো লাগে। বহুত কেবি হ'ব দেখোন, 3-4 কাঠ লাগিব, 3 লাগিব, 3 এইবোৰ তোমাক চব সকলো দি দিছোঁ। ওচৰত তুমি পাতি পেলাই এইখিনি তুমি ৰেডি কৰা। কাঠখিনি হয়তো কাইলৈ মানে আহিব চাগে ন? আহি যাব। ঠিক আছে, ঠিক আছে। এওঁ সহযোগ কৰি আছে গাঁৱৰে ল'ৰা। চ' কাঠখিনি তোমাক পাতিবলৈ দিলোঁ দেই, সকলোৱে দায়িত্ব ল'ব লাগিব। এইফালে ইহঁতে কাম কৰি থাকক, এতিয়া আমি যাওঁ বলক বাকী বজাৰখিনি কৰি আনোগৈ। গোটেইখিনি বস্তু আমাক গগৈদাবল ইয়াৰ স্থানীয় হয় চন্দ্ৰকৰ ন? ইয়াত যে ইমান গোটেই বস্তু পাই মই আচৰিত হৈছোঁ। আৰু দামবিলাকো কমাই লৈছে চাগে নিশ্চয়। তো আমাৰ গোটেই হাৰ্ডৱেৰ বস্তু এভৰিথিং ইয়াৰ পৰা লোৱা হৈ গ'ল। এতিয়া আমি ইটা লোড কৰি আছোঁ, এইখিনি লোড কৰি ইটা বালি চব আপুনি পঠিয়াই দিব। ঠিক আছে, ধন্যবাদ দেই। আৰু বস্তু দি থাকিম, এইখিনি আপুনি বিলখন বনাই থ'ব খালি। ঠিক আছে। এইফালে আমাৰ ইটা লোড হৈ আছে। ইটা লোড কৰাৰ ক্ষেত্ৰত মই এটা ল'ৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত আহিছে যোৰহাটৰ পৰা, এই গাড়ীখন লৈ আহিছে। থেংক ইউ দেই, পুৰা লাগি আছে, একদম পুৰা কষ্ট কৰি আছে, মানে মনো লাগি আছে। ইটাবিলাক অলপ পলক কৰা ইটা, কিন্তু উপায় নাই। আনফালে আমাৰ পিনে বালিও লোড হৈ আছে, অলপ দেৰি পিছতে হৈ যাব। পুৰা 100 চেফটি লোড কৰিব লাগিবতো। এয়া পাথৰো ল'ব লাগিব, পাথৰ বেছি নালাগে, 10 টিংমান লাগিব। মানে খুঁটাটো ঢেলাই দিব লাগিব, পানী ওলাইছে, ঢেলাই ভালকৈ দিব লাগে কাৰণে পাথৰো আমি লৈ লওঁ। ইটা লোড হৈ গ'ল, বালি লোড হৈ গ'ল ফুল। তাৰপিছত এইপিনে দৰ্জা, ৰেজিং, তাৰপৰা চিমেণ্ট আছে, লগত আছে পাথৰ। 3খন গাড়ী ফুল লোড। এতিয়া যাওঁ তাত, সেইখিনি গোটেইখিনি আনলোড কৰি কামত ধৰোঁ। আহি পাই গ'লোঁ আৰু সকলোৱে বস্তু আনলোড কৰা লাগি গৈছে। এফালৰ পৰা একদম পুৰা গাড়ী লাইন লাগি আছে, চব ফালৰ পৰা চব ফালে। এখন বালি গাড়ী তাত আছে, সকলোৱে বস্তু নমাই আছে। গাঁত খন্দা হৈ গৈছে খুঁটা পুতিবলৈ, কিন্তু চব পানী ওলাই আহিছে। পানী লেভেল মানে এতিয়াও তেটা আছে। একো নাই, এইটো ঢেলাই দিব লাগিব, তেতিয়া শুকাই দিব পাৰিম। আৰু এইবোৰ দৰ্জা চব ৰেডিমেড দৰ্জা, একদম হেৰি কাঠ দি দেচোন, নহ'বা ভেঁকুৰ লাগিব, মাটি নহয়। এইটো অঞ্চলত থাকিবলৈ আমাৰ দেখিছে গৃহস্থ ঘৰ ভঙা ওচৰ মানুহ আছে বাৰু, তথাপিতো দুটা থাকিব। আমি একেলগে থাকিব লাগিব। সেইবাবে গাঁৱৰ মানুহে এটা ব্যৱস্থা কৰিছে,
এইখন চালি দি বনাই দিছে, লগতে ধুনীয়াকে বিচনা বনাই দিছে। এইকেইজনক মনত ৰাখিব দেই, এজন ওপৰত উঠি আছে, টিং লগাই আছে। আমি অহা পিছতে বনাবলৈ আৰম্ভ কৰিছে, শেষে কৰিলে দেখোন। এইখনতে বিচনা বনাইছে গোটেইকেইজনৰ কাৰণে। ধন্যবাদ দেই আপোনালোকক। গৃহস্থৰ মুখত লাহে লাহে হাঁহি বিৰিঙিছে। তামোল পাণ ৰেডি কৰিছে, কাৰণ আজি সোমবাৰ, আজিয়ে খুঁটা পুতা যাব। আমাৰ খুঁটা সকলো ৰেডি হৈ গৈছে, জেগাই জেগাই থৈ দিয়া আছে। মেইন খুঁটাটো আজি পুতি শুভ আৰম্ভ লাগিছে যে আমি অহাৰ লগে লগে বিভিন্নজন আহিছে, তেওঁলোক ওলাই আহিছে। মাত এষাৰ দিবলৈ আহিলেও ভাল লাগে। আৰু এটা কথা কওঁ যে আমাৰ এই প্ৰজেক্টটোৰ ক্ষেত্ৰত দেখুৱাই দিয়া মানুহগৰাকী হ'ল মনালিছা বাইদেউ। এখন গাঁৱৰে হয়। বাইদেউ যেতিয়া মোৰ লগত কণ্টেক্ট কৰিছে, তেতিয়া মই কৈছিলোঁ যে এনেকুৱা এটা পৰিয়াল চাওক, যাক নেকি এখন পকা ঘৰ দিব পাৰোঁ, য'ত নেকি পঢ়া ল'ৰা ছোৱালী আছে, মাতৃ অকলশৰীয়া, পিতৃহাৰা, তেনেকুৱা এটা পৰিয়াল তেওঁ দেখুৱালে। আজি এই বাইদেউগৰাকীৰ কাৰণে এই পৰিয়ালটোৱে এখন পকা ঘৰ পাবলৈ গৈ আছে। আমাৰ আজিয়ে খুঁটা উভাৰ সেই কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এটা বহুত এটা সুখৰ মুহূৰ্ত। এইটো খুঁটা এতিয়া আজি সোমবাৰ, শাওনৰ শেষতো সোমবাৰত আজি পবিত্ৰ কামভাগ কৰিব পাৰে, বহুতেই মই সুখী অনুভৱ কৰিছোঁ। জয় ৰাম বোলা বুঢ়ীয়া মানুহ ঘৰ যাতে সদায় ভালে থাকক, আৰু কোনোদিনে যাতে বানপানী ঘৰ নাভাগক, তাকে আশীৰ্বাদ কৰিছোঁ। এইয়া মজা খুঁটাটোত পুতিলে, আৰু এয়া ঢেলাই দিবৰ কাৰণে মছলা ৰাস্তাতে মাৰিছে, যিহেতু আমি বেলেগকৈ চলিং পাতিলে ইটা বেছি যাব। কিমান দেৰি হয় নাজানো, গোটেইকেইটা ঢেলাই দি কমপ্লিট কৰিব লাগিব। আজি টাইট ল'লেহে কাইলৈ আমি ওপৰত টিং লগাই ৱালৰ কাম কৰিব পাৰিম। আনফালে এয়া বালিও আনলোড কৰাই আছোঁ। স্পেচটো আমাৰ বহুত কম, যিহেতু এইপিনে বোকা হৈ আছে, তালৈ গাড়ী নিব নোৱাৰি। সন্মুখতে ইটা বালি সকলোবিলাক পেলাব লগা হয়। আজি আহিয়ে খুঁটা উঠিলোঁ, তো ঘৰৰ কাম আৰম্ভ। মনটো ভাল লাগিছেনে? আৰু বাবা ভাল লাগিছে? হৈ আছে তোমাৰ কাৰণে ঘৰ, ধুনীয়াকে পঢ়িব লাগিব, ভাল কাম কৰিব লাগিব। মই যিমান পঢ়া শুনা ল'ৰা ছোৱালী থাকে, এনেকুৱা ধৰণৰ মানে দুৰ্ভগীয়া বুলি কৈছোঁ, বেয়া নাপাবা, কাৰণ তোমালোক ঘৰ চৰ ভাঙি দিলে। তো তেওঁলোকৰ বাবে মই কাম কৰোঁ। তো আৰম্ভণি কৰিবলৈ গৈ আছোঁ। আৰম্ভ হ'লেই আজিৰ পৰা। আজি আমি পোষ্ট ঢালাই দি কমপ্লিট কৰি দিম 7টা বাজে, আৰু তাৰপিছত কাইলৈ টিং লগাম। টিং লগাৰ পিছতে ৱাল গাঠিম। প্ৰতিটো কাম যেনেদৰে আমি আগৰ পকা ঘৰখিনি বনাইছোঁ, ঠিক তেনেদৰে হ'ব। এটা ধুনীয়া ঘৰ বনাই থৈ আমাৰ এই ল'ৰাজনক দি থৈ যাম। মাতৃৰ মুখত হাঁহি বিৰিঙাই থৈ যাম। আশীৰ্বাদ কৰিব যাতে ঘৰটো সোনকালে কমপ্লিট কৰিব পাৰোঁ, তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন।